গাইজ কি খবৰ নিশ্চয় আপোনালোকৰ ভাল। মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ, খিচিৰিৰ ৰেচিপি। আৰু যিহেতু 2021টো বহুত দুৰ্ভগীয়া আছিল, কাৰণ কৰোণা মহামাৰীকে নিজৰ আপোনজনক হেৰুৱাবলগীয়া হৈছিল। আৰু 2022 যাতে কাৰো আপদ বিপদ নাহে তাৰে কামনা কৰিলোঁ। আৰু যাতে এই কৰোণাটো দ্বিতীয়বাৰ যাতে ঘূৰি নাহে। আৰু মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু মই কি ভাবিছোঁ জানানে, মই ভাবিছোঁ 2022টোত আপোনাৰ মাহত মই 3টা ভিডিঅ' আপলোড কৰিম। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। ইয়াতে মই লৈ লৈছোঁ বন্ধাকবি, মটৰ, গাজৰ, আলু, ৰঙালাও, মগুৰ দাইল, মচুৰ দাইল, আলু সকলোখিনি মই মিক্স কৰি লৈ লৈছোঁ। তাৰপিছত ইয়াতে মই লৈ লৈছোঁ জ্বলা, পিঁয়াজ, অকণমানি আদা, ৰহুন, আৰু ইয়াতে লৈ লৈছোঁ ডালচেনি, এলাচি, জালুক, পাঁচফোৰণ। আৰু এতিয়া মই ইয়াতে দি দিম মিঠাতেল। যিহেতু কুকাৰটো বহুত ডাঙৰ, মোৰ ঘৰত লেবাৰ আছে বহুত কেইজন, ভাবিলোঁ বছৰটো শেষ দিনৰ কাৰণে মই ভাবিলোঁ এসাঁজ তেওঁলোককো খুৱাই দিওঁ। ইয়াতে মই তেলটো গৰম হ'ব ৰাখি দিছোঁ। ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিম পাঁচফোৰণ, ডালচেনি সকলোখিনি দি দিলোঁ। অকণমান টাইম মই ভাজি ল'ম। তাৰপিছত ইয়াতে ব্যৱহাৰ কৰিম মই পিঁয়াজ কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। অলপ টাইম মই ধুনীয়াকৈ পিঁয়াজখিনি বাদামী কালাৰ কৰি ভাজি লৈ ল'ম। ধুনীয়াকৈ ভাজি ল'ব লাগিব, নহ'লে কেঁচা গন্ধ থাকি যাব পাৰে। ইয়াতে মই এতিয়া লৈ লৈছোঁ গৰম মছলা, ধনিয়া, জালুক, জিৰা, চিকেন মছলা। যিহেতু মই ইয়াতে মাংস ব্যৱহাৰ কৰিম, ইয়াতে মই এতিয়া আৰু 5 মিনিটৰ কাৰণে ধুনীয়াকৈ ভাজি লৈ ল'ম। ভাজিলত হৈ গৈছে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম পঠাৰ মাংস। পঠাৰ মাংসখিনি ধুনীয়াকৈ ভুনা কৰি ল'ব লাগিব। এতিয়া মই 5 মিনিটৰ কাৰণে আকৌ ধুনীয়াকৈ ভাজি লৈ ল'ম। তাৰপিছত মই ইয়াতে ব্যৱহাৰ কৰিম গৰম পানী। যিহেতু গৰম পানী দিলে মাংসবোৰ সোনকালে সিজিও আহিব, তাৰ কাৰণে মই ইয়াতে গৰম পানী এড কৰিলোঁ। দেখুৱাই নহ'ল আপোনালোকক, মই ইয়াতে চব্জিখিনি দি দিলোঁ। চব্জিখিনি ধুনীয়াকৈ মই ভাজি লৈছিলোঁ। তাৰপিছতে মই মাংসখিনি ভুনা কৰি লোৱাৰ পিছতে মই চব্জিখিনি দি দিলোঁ। চব্জিখিনিত মই গৰম পানী এড কৰিছোঁ, কাৰণ গৰম পানী দিলে খিচাৰিখিনি খাবলৈ বিৰাট সোৱাদ হয়। আৰু কেঁচা পানী দিলে এটা কেঁচা কেঁচা গোন্ধ থাকি যাব পাৰে, তাৰ কাৰণে মই গৰম পানী এড কৰি লৈছোঁ। আপোনালোকে ঘৰতে এনেকৈ ট্ৰাই কৰিবচোন, খাবলৈ বিৰাটেই সোৱাদ হয়। এনেদৰে মই সকলোখিনি ভাজি লোৱা হৈ গ'ল। তাৰপিছত ইয়াতে মই জহা চাউল আৰু আইজোং চাউল দুটা মিক্স কৰি লৈ লৈছিলোঁ। তাৰপিছত দুটা মই ইয়াতে এড কৰি দি দিলোঁ। এনেদৰে অলপ টাইম মই 5 মিনিটমান এনেকৈ ভাজি লৈ লৈছিলোঁ। যিহেতু মোৰ এখন হাতেৰে মোবাইলটো কেমেৰা কৰি আছোঁ আৰু এখন হাতেৰে মই বনাই আছোঁ, তাৰ কাৰণে চাগে মই ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। এতিয়া মই ধুনীয়াকৈ ভাজি লোৱাত হৈ গৈছে। মই ইয়াতে ব্যৱহাৰ কৰিম গৰম পানী। আকৌ গৰম পানী মই ইয়াতে দি দিম। এনেদৰে অলপ টাইম ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে দি দিলোঁ গৰম পানী। চাউল মই 3 গিলাচ দিছিলোঁ, তাৰে আন্দাজ কৰি মই পানীটো ইয়াতে দি দিছোঁ। এতিয়া মই কুকাৰত ঢাকনখন লগাই দিম, 4টা চিটি আহিব দি দিম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হৈছে খিচিৰিখিনি। দেখিছেনে কিমান যে সুন্দৰ এটা কালাৰ আহিছে। এতিয়া মোৰ খিচিৰিখিনি ধুনীয়াকৈ হৈ আহিছে। ঠাণ্ডা হ'বৰ কাৰণে মই এনেদৰে ৰাখি দি দিলোঁ। আৰু যিহেতু মই এখন লেবেৰা চব্জি বনাইছিলোঁ, চব মিলাই কেনে আপোনালোকৰ ভিডিঅ'টো দেখুওৱা নহ'ল, কাৰণ ভিডিঅ'টো কৰি থাকিলে বহুত দীঘল হৈ যাব, সেইকাৰণে মই দেখুওৱা নহ'ল ভিডিঅ'টো। সকলোখিনি মিলাই মই এখন লেবেৰা চব্জি বনালোঁ, কাৰণ খিচাৰীৰ লগত লেবেৰা চব্জি থাকিলে খিচাৰীটো খাবলৈ বিৰাটেই ভাল লাগে। তাৰ কাৰণে মই ভাবিলোঁ এখন লেবেৰা চব্জি বনাই দিওঁ।
দেখিছেনে খিচিৰি বস্তু যে কিমান ধুনীয়া এটা সুন্দৰ কালাৰ আহিছে। যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেল নতুন ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেলেগতো অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ বাই বাই।